दतमा ICDS प्रजेक्टनि गेजेरजों थांनाय सानखालि दतमानि दाब दाब जायगाफोराव 6थि राष्ट्रीय फसल मा हाबाफारि खुंनाय जादों। दतमा ICDS प्रजेक्टनि बेंखनाव थानाय 145 नं लांदांपारा मडेल आंगनबादि मिरु आरो लावदुङा बाजाराव 6थि राष्ट्रीय फसल मा खुंनायनि गेजेरजों बायदि बायदि हाबाफारि दिन्थिफुंनाय जायो। बे हाबाफारिनि गेजेरजों किटचेन गार्डेन, गोग्गो जाग्रा आदार जानांगौनि गोनांथि, देहा सोलोंथाइ आयदानि सायाव सांग्रांथियारि हाबाफारि लानाय जायो। लोगोसे हकमाबिल सेक्टरनि सिङाव थानाय लावदुङा बाजाराव गोग्गो जाग्रा आदार, जायगायारि फिथाइ सामथाइ, मैगं थाइगंनि गोनांथिनि सायाव स्ट्रीट श' दिन्थिफुंनाय जायो। बे हाबाफारियाव CDPO, सुपारभाइजार, बिमा, आइजोफोर आरो गामिनि गावबुरा आरो समाजनि गोबां सुबुंफोरा बाहागो लायो। आइरन गोनां गासिबो बिथांनि मोदोमाव दङ, बिथांमोननो मोननो थाङो। बेफोर जाबाय गोरलैयै मोननो हानाय, जोंनि लकेलाव मोननो हानाय जोंनि मैद्रु मैला मैगं। जों बेफोरखौनो जोंनो ना बेदर नांलाया, नैबेखौ जाबानो जों थोजासे आइरन मोनो। आरो आइरन जुक्ता हाइस आइरन जुक्ता आदार प्रेगनेन्ट गोरबोआव थानायनि थाखाय नैबे जाहैबाय जोंनि दुदालि, थालिर मैखुन आरो जोंना गुवाफा सफारि फिथाइ। सफारि फिथाइया जाहैबाय जोंनि आइरन। आपेल सातथानि गुन थानाय सफारि फिथाइ फैबाय जोंना। सोरगिदिं बारियाव गोरलैयैनो मोननो हानाय, बायनाङै गावनि बारियाव गायनानै फोनानै मोनजानाय आबादजोंनो गोग्गो जिउखौ खांनो हायो, आब्रुथि गोनां देहाखौ लाखिनो हायो। बेनि बागैनो माखासे मेसेज होनो होननानै रायजो राजानिसिम बयबो मेलेमजिबि, गुन गोनां, बयहाबो साननो हनो এই হকমাবিল বাজাৰৰ সকলো পাব্লিকবিলাককে নমস্কাৰ জনালোঁ। আমি আমাৰ পোষণ মাহ 1 তাৰিখৰ পৰা চলি আছে, গতিকে আমি পালন কৰি গৈ আছোঁ। আজি ইয়াতে আমি এটা প্ৰগ্ৰাম লৈছিলোঁ, কিচেন গাৰ্ডেন অপেনিং, লগতে আমি এই যে এৱাৰনেছ প্ৰগ্ৰাম এটা কৰি আছোঁ। গতিকে আমাৰ পোষণ মাহৰ মেইন উদ্দেশ্যটো হৈছে ব্ৰেষ্ট ফিডিং, কমপ্লিমেণ্টাৰী ফিডিং, এইটোৰ ওপৰত বেছি গুৰুত্ব দিব কৈছে আৰু নিউট্ৰিশ্যনৰ ওপৰত। গতিকে ব্ৰেষ্ট ফিডিংটো হৈছে আমাৰ স্তনপান বুলি যিটো কয়। আমাৰ 6 মাহলৈকে বাচ্চা জন্ম হোৱাৰ পৰা 6 মাহলৈকে কেৱল আমি মাতৃ দুগ্ধ পানে কৰাব লাগে, আনকি আমি বাচ্চাটোক পানীও 6 মাহলৈকে দিব নালাগে। শাক পাচলি য'ত আমাৰ গাঁৱে ভূঞে পায়, ঢেঁকী শাক, কলমৌ শাক, এইবিলাক আমাৰ প্ৰত্যেক গাঁৱতে পায়। গতিকে এইবিলাকত ইমান ভিটামিন আছে, এইবিলাক যদি খাওঁ বাচ্চাবিলাক সুস্থ হৈ থাকিব। সেইকাৰণে আমি ভিটামিন আৰু মিনাৰেলছটো সকলো ধৰণৰ সেউজীয়া শাক পাচলি আৰু ফল মূলত পাওঁ। গতিকে ফল মূলো আমাৰ বিৰাট দৰকাৰ। আমাৰ গাঁৱত পোৱা হৈছে অমৃত, যোনটোক আমি গুৱাভা বুলি কওঁ। গুৱাভাটো আমাৰ অতিকৈ ভিটামিন থকা ফ্ৰুটছ, যিটো আমি বজাৰত কিনি এপল আঙুৰবিলাকতো নাপাওঁ। সেই বস্তুটো আমাৰ এই গুৱাভাত আছে, অমৃতত আছে। গতিকে এই বস্তুটো যদি আমি গাঁৱে গাঁৱে পাই, এইটো যদি আমি বাচ্চাক দিব পাৰোঁ, যথেষ্ট পৰিমাণে নিউট্ৰিশ্যন পাব। গতিকে আমাৰ মেইন উদ্দেশ্য এইটো। আৰু 1000 days এটা মই ক'ব খুজিছোঁ, যিজনী মহিলা এজনী গৰ্ভৱতী হয় তেতিয়াৰ পৰা বাচ্চা হোৱাৰ 2 বছৰলৈকে খুব যতন ল'ব লাগে। প্ৰেগনেণ্ট মহিলাসকলৰ পৰাই যতন ল'ব লাগে, তেতিয়াহে এটা বাচ্চা সুস্থভাৱে জন্ম হ'ব। তো এইখিনিয়ে কৈ মোৰ আজি ক'বলগীয়া বক্তব্যটো সামৰণি মাৰিছোঁ। ধন্যবাদ।
আৰু এটা কথা থাকি গ'ল আমাৰ পচান মাহত এনিমিয়াটো আছে T3 বুলি কৈছে তো T3 আমাৰ আছিল টেষ্ট ট্ৰিটমেণ্ট আৰু টক গতিকে এনিমিয়াটো আমাৰ মাজে সময়ে আমি টেষ্ট বিশেষ কৰি গৰ্ভৱতী মহিলাসকলৰ এনিমিয়া টেষ্ট কৰিব লাগিব গৰ্ভৱতী মহিলাসকল যদি এনিমিয়া ৰক্তহীনতাত ভুগি থাকে তেতিয়াহ'লে ডেলিভাৰীৰ সময়ত বিৰাট অসুবিধা হয় সেইকাৰণে গৰ্ভৱতী সময়ত আমাৰ প্ৰত্যেক VHNDত গৰ্ভৱতী মহিলাসকলে যাব লাগে তাতে আইৰণ ফলিক এচিড দিয়ে NM আশাবিলাকে লগতে এনিমিয়া টেষ্ট কৰে গতিকে সেই এনিমিয়াত যদি ৰক্তহীনতাত ভুগি আছে তেতিয়াহ'লে আইৰণ ফলিক এচিড খাব লাগে আৰু বিশেষ কৰি কিশোৰীসকলে যোনটো আমাৰ কিশোৰী ছোৱালী বুলি কয় এই ছোৱালীসকলৰ কি হয় মেনষ্ট্ৰুৱেশ্যনৰ প্ৰত্যেক মাহতে আমাৰ মেনষ্ট্ৰুৱেশ্যন ইটো হয় গতিকে এইটো সময়ত আমাৰ শৰীৰৰ পৰা বহুতো ৰক্ত ওলাই যায় গতিকে এইটো সময়তো এডলেচেন্সবিলাকৰ এনিমিয়া হোৱাৰ চান্স থাকে বা ৰক্তহীনতাত ভোগাৰ চান্স থাকে সেইকাৰণে আমাৰ এডলেচেন্সবিলাকতো স্কুল যোৱা আৰু ড্ৰপ আউট হোৱা স্কুলত নোযোৱা বাচ্চা শিশু কিশোৰীসকলকো আইৰণ ফলিক এচিড দিয়া হয় এইটো নিয়মত সপ্তাহত এটা কৰি খাব 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015171003 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार